ভেলাঘৰটো চাই আপোনালোকে নিশ্চয় ভাবিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনোবা এখন গাঁৱত বা কোনোবা এটা অঞ্চলত এই ভেলাঘৰটো, কিন্তু আপোনালোকে শুনিলে আচৰিত হ'ব যে এই ভেলাঘৰটো ব্ৰহ্মপুত্ৰ উপত্যকাত নহয়, অসমৰে এক অবিচ্ছেদ্য অংগ বৰাক উপত্যকাৰ এখন অসমীয়া গাঁও বৰগোলত এই ভেলাঘৰটো। প্ৰায় কেইবাদিন ধৰি প্ৰস্তুতিৰ ফলত ভেলাঘৰসমূহ এই অঞ্চলত নিৰ্মাণ কৰা হৈছে আৰু মই আগতেও এটা ভিডিঅ' আপোনালোকক দিছিলোঁ আৰু ভিডিঅ'টোত ভাল সহায় পাইছিলোঁ, তাৰ বাবে আপোনালোকক ধন্যবাদ আৰু প্ৰতিশ্ৰুতি দিছিলোঁ যে আৰু ভিডিঅ'সমূহ বা ভেলাঘৰসমূহ আপোনালোকক দেখুৱাম। গতিকে এইটো এটা হৈছে দুমহলীয়া অতি সুন্দৰ ভেলাঘৰ আৰু যিটো আছে বৰগোলত, আৰু বৰগোলত যোৱাবাৰো বহুত আটক-ধুনীয়াকৈ সাজিছিলে আৰু জনসাধাৰণৰ সমাদৰ লাভ কৰিছিলে। ভেলাঘৰটো যে ইমান ধুনীয়াকৈ সাজিছে তাৰ আৰু কাহিনীবোৰ আমি জানিম। এই প্ৰস্তুতিত মানে কেনেকৈ আৰু কিমান দিন লাগিলে সজাওঁতে? আমি জানুৱাৰী 1 তাৰিখৰ পৰা ইয়াৰ প্ৰস্তুতি চলাইছোঁ। আমাৰ গাঁৱৰ ডেকাসকলে আৰু বৰ দেউতা বুঢ়াসকলে সকলোৱে মিলিজুলি, গাঁৱৰ ডেকা গাভৰু সকলোৱে মিলি এই ভেলাঘৰটো সাজিছে আৰু আমি মেজিও সাজি আছোঁ। আৰু এই ভেলাঘৰটো তৈয়াৰ কৰোঁতে আমাৰ সকলো মিলি একগোট হৈ সকলোৱে জুবিন গাৰ গান শুনি শুনি আমি এই ভেলাঘৰটো সাজিছোঁ। আৰু সকলো অসমবাসীকে মই মোৰ তৰফৰ পৰা আৰু বৰাকবাসীৰ ফালৰ পৰা মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই বছৰ বিহুৰ স্পেচিয়েল কি থাকিব বৰগোলত? বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত আমি ভাতৰ লগত আমাৰ গাহৰি আৰু হাঁহ থাকিবই। তাৰোপৰি আমাৰ সকলো যিখিনি আমাৰ বিহু চাবলৈ আহিব বিভিন্ন ঠাইৰ পৰা, তেওঁলোকৰ কাৰণে পিঠা পনাৰ ব্যৱস্থাও কৰা হৈছে আৰু সকলোকে আহ্বান, আপোনালোকে আহিব আমাৰ বিহু চাবলৈ। আছোঁ হাৰলি ঘৰৰ ভিতৰত আৰু এক ভাল লগা পৰিৱেশ আৰু ইয়াত সোমায়ো ভাল লাগিছে। ইয়াত যি শুই পেলাই আপুনি যিটো মজা পাব সেইটো সঁচাকৈ ওখ অট্টালিকাত বা 5 ষ্টাৰ হোটেলত সেইটো মজা নাপায়। গতিকে আহক, কোনোবাই যদি ফিল ল'ব বিচাৰে তেনেহ'লে ভোগালী বিহুৰ এই ভেলাঘৰত বা হাৰলি ঘৰত আপোনালোকে এনিশা কটাব। আৰু এটা ভেলাঘৰত আহি উপস্থিত হ'লোঁ, যিটো উত্তৰ বৰগোলত বৰ্তমান বনাই আছে আৰু এয়া আমাৰ ভিনদেউ আছে। আৰু প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি চলিছে মোটামুটি ভালে। আমাৰ কামো চলি আছে এতিয়ালৈকে। আমাৰ এতিয়াও কমপ্লিট হোৱা নাই, বহুত এতিয়া হাতৰ কামো চলি আছে বা এনে সজাব পৰা কাম বহুত বাকী আছে। প্ৰস্তুতিটো মোটামুটি ভাল বুলি আশা কৰিছোঁ। উত্তৰ বৰগোলৰ প্ৰস্তুতি এতিয়া তুংগত আৰু ইয়াত দেখা পালে আমাৰ ভিনদেউৱে বনাই আছে। লগতে উত্তৰ বৰগোলৰ ৰাইজৰ আৰু মানুহ আছে। তো বিহুৰ প্ৰস্তুতি এবাৰ কেনেকুৱা? বিহু প্ৰস্তুতি বুলিলে আৰু আমি আজি আমাৰ কি ক'ম আৰু, জুবিনদা নাই, আমি তথাপিও এই শূন্যতাৰ মাজতে আমি আজি ভোগালী উদযাপন কৰিবলৈ আমাৰ যি পৰম্পৰাগত চলি অহা ভোগালী বিহুটি আমি উদযাপন কৰিছোঁ। তথাপি আমি আজি আমাৰ এটা কিবা এটা যেন নাই, আমাৰ এটা ডাঙৰ শূন্য। আমি এই জুবিনদাৰ সোঁৱৰণিতে আজি কিবা এটা আজি বিহু ভোগালী উদযাপন কৰিম আৰু ইমানেই আৰু। উত্তৰ বৰগোলৰ স্পেচিয়েল কি? এইবাৰ আমাৰ উত্তৰ বৰগোলৰ স্পেচিয়েল হৈছে জুবিনদাৰ মানে হেৰি আৰু ফটো, জুবিনদাৰ স্মৃতি, জুবিনদাৰ ফটো আৰু গৰিমা বৌৰ ফটো, সেইখিনি আমাৰ স্পেচিয়েল। ভোগালী বিহু, মাঘ বিহু আমাৰ উৰুকা, যিহেতু জুবিনবিহীন আমাৰ বেয়াও লাগিছে। জুবিনক সুঁৱৰি পেলাই আমি যি কাম কৰিম।